আজি আমি পুখুৰীত খানা খাবলৈ গৈ আছোঁ। মই আহিছোঁ, ভণ্টি, মোৰ ল'ৰা তাত খানা বনাই আছে দাদায়ে। তাত আমি খানা খাবলৈ গৈ আছোঁ। অলপ দূৰ হয় ঘৰৰ পৰা বাৰু। ব'লক আপোনালোকক দেখুৱাই গৈ আছোঁ আজি। আমাৰ বাগানৰ পৰিৱেশটো, আমি যোনটো ৰাস্তাৰে পুখুৰীলৈ গৈ আছোঁ, চাওক ইমান ধুনীয়া সুন্দৰ পৰিৱেশ। ল'ৰাটোক ইমান ৰ'দত ছাতিৰ তলত সোমাবলৈ কৈছে, তথাপিও ছাতিৰ তলত নোসোমাই। সি নিজে হেনো পানী বটল আনিব। সেয়া পেহীয়েকৰ লগত গৈ আছে। আমাৰ তাত প্ৰায়ে খানা খোৱা হয় বাৰু পুখুৰীত। আজি জানো মাছে লাওৱে বনাইছে নেকি, আমাৰ দাদা এজনে বনাই আছে। ব'লক আপোনালোকক দেখুৱাম আমি আজি কি খাদ্য খাওঁ। আৰু সেয়া ভাগিনীজনী, ভতিজীজনী, দাদা চব তাতে আছে। এতিয়া আমি গৈহে আছোঁ। সিহঁতে সেয়া পূৰা খেলাত ব্যস্ত, কাৰিকৰ লাগি আছে। অইন নাই বাৰু, আমাৰ ঘৰৰ মানুহখিনি আছে আৰু বেলেগ কোনো নাই। তাতে আমাৰ মানে দেউতাই ছাগলী পুহিছে যে, পুখুৰী আছে, পুখুৰীত মাছ আছে, সেয়া ৰখীয়া কৰি থাকে। নহ'লে ইয়াত মানে বহুত চোৰ ওলায়। মানুহ নথকা সুযোগত মাছ লৈ পেলাই গুচি যায়। ব'লক দেখুৱাওঁ আপোনালোকক। ইমান ফূৰ্তি, গোটেইকেইটা দৌৰি আহিছে ভায়েকক নিবলৈ, বায়েক দুইজনী। সৌটো আমাৰ পুখুৰী। তাতে মানে এনেকুৱা এটা ঘৰ সাজি পেলাই তাতে থাকে আৰু। মানুহ নাথাকে বাৰু দিনটো থাকে। এইজনী আমাৰ ভাগিনী। ছাগলী বান্ধি থৈছে। এইটো আমাৰ পুখুৰী হয়। ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে। তাৰে পৰা হেনো আজি বনাইছে, নাজানো আৰু কি, সৰু মাছেই বনাইছে নে ডাঙৰে বনাইছে। ব'লা আজি কি খাদ্য বনাইছে চাওঁগৈ। শুই আছে বিচনা পাৰি। এয়া মাছ ভাজি আছে। আজি লাওৱে মাছে বিলাহীয়ে বনাব, মূলা শাকে মাছৰ মাথা এয়া বনাব। চাওক সিহঁতৰ ফূৰ্তি কিমান। জোলনা বনাই দিছে ইয়াত দুখন, এইখন ওপৰত উঠাই থৈছে। আমাৰ ভণ্টি আহি ৰান্ধনি কামত লাগি গৈছে পুৰা। এনেই দাদাজনে বনাই আছিলে বাৰু। মূলা শাক বনোৱাৰ পদ্ধতি চাওক। ভালকৈ ধুই আদা নহৰু লগতে নিমখ হালধি একেলগে দি পূৰা সানি লোৱাৰ পিছতহে, তেতিয়া মানে পানীৰ ৰসটো ওলাই যোৱাৰ পিছত বেছি সময় নালাগে ভাজিবলৈও। সেইটো পদ্ধতিত আমি বনাওঁ। আপোনালোকে কেনেকৈ বনাই নাজানো বাৰু। এয়া লাও কটাই নাই এতিয়ালৈকে, এটা বাজিবৰে হ'ল। মাছ ইফালে পূৰা উতলি আছে তেলত। আমাৰ ইয়াত প্ৰায়ে খানা খোৱা হয়। এখন বিচনাত দেউতাই আহি দিনত ছাগলীও চৰাই থাকে, পুখুৰী ৰখীয়া কৰি থাকে। ব'লক আপোনালোকক পৰিৱেশটো দেখুৱাওঁ। আমাৰ বতৰ বেয়া থাকে, খুব বৰষুণ দিলে এইফালেদি আমি খুব মাছ ধৰি খাওঁ। আমি মানে নহয়, দাদাই ধৰে। এইজনী আমাৰ ভতিজীজনী। ব'ল আগলৈ গৈ থাক। সেয়া দেউতাই পুখুৰীত নামি পেলাই দল চাফা কৰি আছে। আমাৰ এইফালে চব পুখুৰী। মানুহবোৰে ইয়াত দলনি মাটিৰ কাৰণে চব পুখুৰী খনাই থ'লে। মানুহবোৰে বৰশী বাই আছে পুৰা।
চাৰিওফালে চালে কেৱল পুখুৰীয়ে পুখুৰী, তাৰ পানীৰ বাহিৰে একো নাই। আজি সম্ভৱ পুখুৰীৰ পৰা দাদাই বৰশী বায়ে মাছ উঠাইছিলে নেকি, পুখুৰীৰ মাছেই হ'ব, নহ'লে এনেই বিল আছে এইফালে, বিলৰ পৰাও দলনি বিলৰ পৰাও মাছ উঠায়। আজি সম্ভৱ পুখুৰীৰ পৰাই উঠাইছে। সৌবোৰ চাওকচোন, পদুম ফুলৰ পাত ইমান ডাঙৰ ডাঙৰ হৈ আছে গোটেই। ঐ ব'ল ঘূৰি যাওঁ। নাযাওঁ আৰু দে, আগলৈ জংঘল আছে, মানুহ আছে। খৰালি দিনত যেতিয়া এই ৰাস্তাটো শুকায়, পানী মানে নাহে, তেতিয়া আমি এইফালেদি বাগানৰ মাজে মাজে আমি যাওঁ, নলা পাৰ হৈ পেলাই। ঘৰৰ ওচৰ, তেতিয়া ওচৰ হয় নি, এপাক বহুত দূৰ ঘূৰি আহিব লাগে মানে আমাৰ ঘৰৰ পৰা এই পুখুৰীলৈ। তো বৰ্তাও আহিছে, যাবলৈ যায় নেকি? অঁ, পাক খুৱাইছা নেকি? এয়া মূলা পাত ভাজি দিবলৈ লৈছে। সেয়া মাছৰ মাথা ন? কি শ'ল মাছ উঠিব? ইয়াতো বৰশীতে বাই উঠে মানে এনেকৈ। মই বোলো অকণমানি চিহঁতত ভেকুলী লগাইছে। ভাজি হৈছে আৰু প্ৰায়। ওচৰত গাহিয়া আৰু কি নিদিছো পাবলৈ দৰং দিছো ডেকা ল'ৰা খাবলৈ, ডেকা দি খাবলৈ পঢ়ি যাবি পালে থাকিম। সেইখন চাহ সেইখন জুই ওলাই ভাজি তেল অকণ দি দিয়াংগে। লাও তৰকাৰী ৰেচিপি দেখুৱাই আছোঁ আপোনালোকক। তাত তৰকাৰী হয় মানে মই বাচনখিনি সেই পুখুৰীত ধুই আনো। পানীখিনি লেতেৰা, তথাপিও ভিতৰৰ ভাল পানীয়ে ধুম, ঘৰৰ পৰা লৈ অহা পানীয়ে। ইয়াত মাত্ৰ আওদালিখন নামি গ'লে চাফা হ'ব, কিন্তু ইয়াত দ' নামি যাব ইমান
বহুত দ হয় পুখুৰীটো, সেইকাৰণে নামি যাবলৈ ভয় লাগে। ইয়াত মাত্ৰ আউডালিহে নিওঁ। কুকুৰা কথা লাও তুলি আছে, ফুটি আছে। মই ভাত খুৱাই আছো, চবেই খাবলৈ ল'লে। আমি ভাত খাবলৈ লৈছো খাই বৈ ফূৰ্তি কৰি জিন্দগীতে তুলুম আছো আছো বুলি কৈ মৰম আছে চব লোকলৈ। আছে নাই? দিনি টিং দিনি টিং দিনি টিং ধিনি টিং মৰমৰে তোমাকে মই ভাল পালো। গৈ লৈ ইয়াক খৰি ভাঙি ঘৰলৈ লৈ যাওঁ। দেউতাই আজি মানে ছাগলী চৰাইছে, এয়া খৰিও কাটি থাকে, পাতৰ খৰি। তাকে কেইডাল খৰি ভাঙি ঘৰলৈ লৈ যাওঁগৈ। হৈ গ'লে খৰি বনাই, এতিয়া আমি ঘৰলৈ যাওঁ। আহি পেলাই ৰাস্তাতে ৰখিছোঁ বাগানৰ মাজত। হয়, ল'ৰা ছোৱালী কাজিয়া, আকৌ ভতিজীজনী হয় বাগানৰ মাজত ফটো উঠি আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।